ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিখ্যাত ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। লগতে কমেণ্টত আমিন লিখিবলৈ নাপাহৰিব। ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছে বুলি সতীৰ্থসকলে প্ৰকাশ কৰিছে। ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছে পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। সৌদি আৰবৰ জাতীয় দল আৰু আল নাছৰ ক্লাবৰ প্ৰাক্তন গলৰক্ষক ৱালিদ আব্দুল্লাহে এই কথা উল্লেখ কৰিছে। ইছলামৰ প্ৰথা আৰু সৌদি আৰবৰ সংস্কৃতিৰ লগত ৰনাল্ডোৰ অভিযোজনৰ বিষয়ে টিভি শ্ব'ত ভাষণ দি আব্দুল্লাহে দাবী কৰিছে তেওঁ ইছলাম ধৰ্ম গ্ৰহণৰ বিষয়ে দীৰ্ঘদিনীয়া উৰাবাতৰি সঁচা। আব্দুল্লাহে ক'লে, ৰনাল্ডোৱে সঁচাকৈয়ে ইছলামক মানি ল'ব বিচাৰে। মই তেওঁৰ লগত এই বিষয়ে কথা পাতিলোঁ আৰু তেওঁ আগ্ৰহ প্ৰকাশ কৰিলে। তেওঁ গ'ল দিয়াৰ পিছত খেলপথাৰত প্ৰণাম কৰিছিল আৰু খেলুৱৈসকলক সদায় নামাজ পঢ়িবলৈ আৰু ইছলামিক ৰীতি নীতি মানি চলিবলৈ উৎসাহিত কৰিছিল। সৌদি জাতীয় দলৰ প্ৰাক্তন তাৰকা ফুটবলাৰ আব্দুল্লাহে কৈছে, দলৰ অনুশীলনৰ সময়ত প্ৰাৰ্থনাৰ আহ্বান আৰম্ভ হোৱাৰ লগে লগে ৰনাল্ডোৱে প্ৰশিক্ষকক প্ৰশিক্ষণৰ অধিৱেশন স্থগিত ৰাখিবলৈ কয়। আব্দুল্লাহে কয়, আৰম্ভণিতে মই ক্ৰিষ্টিয়ানো ঘনিষ্ঠ আছিলোঁ কাৰণ তেওঁ দেশৰ সংস্কৃতি ক্লাব বা অন্যান্য দিশৰ সৈতে পৰিচিত নাছিল। তেওঁ কৌতূহলী আছিল আৰু মোক প্ৰায়ে কিছুমান বিশেষ প্ৰশ্ন সুধিছিল। আব্দুল্লাহে উল্লেখ কৰিছে, যোৱা বছৰৰ মে' মাহত আল নাছৰৰ হৈ গ'ল দিয়াৰ পাছত ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে খেলপথাৰত চিজদা কৰিছিল। এতিয়া দলৰ সকলো খেলুৱৈ একত্ৰিত হৈ আল্লাহ আকবৰ বুলি চিঞৰিলে। প্ৰাক্তন গলৰক্ষক আব্দুল্লাহে কৈছে, ৰনাল্ডোৰ নম্ৰতা, অনুশাসন আৰু খেলুৱৈ হিচাপে দায়বদ্ধতাই তেওঁক এই পৰ্যায়লৈ লৈ গৈছে।